নমস্কাৰ আজিৰ খবৰলৈ স্বাগতম তামুলপুৰৰ শিল্পী গোপাল দাস নিৰুদ্দেশ বাক্সাৰ তামুলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত দুৱাৰকুছি গাঁও নিবাসী গোপাল দাস নামৰ ৬৫ বছৰীয়া এগৰাকী শিল্পী নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে গোপাল দাসে যোৱা ২২ অক্টোবৰৰ দিনত নিজৰ ঘৰৰ পৰা ওলাই যায় তাৰ পিছত আৰু তেওঁ ঘৰলৈ ঘূৰি নাহিল পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে আৰু নিশা পৰিয়ালৰ লোকে গোপাল দাসক নলবাৰী জিলাৰ বিজুলীঘাট নামৰ গাঁৱৰ এটি সম্বন্ধীয় পৰিয়ালৰ ঘৰত থকা বুলি খবৰ লাভ কৰে ২৩ তাৰিখে পুৱা পৰিয়ালৰ লোকে বিজুলীঘাটত উপস্থিত হোৱাত বিজুলীঘাটৰ পৰিয়ালটোৱে গোপাল দাস পুৱা ৪ মান বজাতেই কাকো নোকোৱাকৈ ঘৰৰ পৰা ওলাই যোৱা বুলি জানিবলৈ দিয়ে পিছত গোপাল দাসৰ পৰিয়ালৰ লোকে নলবাৰীৰ পৰা ঘূৰি আহে আৰু ২৩ অক্টোবৰত তামুলপুৰ আৰক্ষী থানাত গোপাল দাস নিৰুদ্দেশ হোৱা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি আছে যদিও শিল্পীগৰাকীৰ কোনো সম্ভেদ পোৱা নাই সন্ধানহীন লোকজনৰ কোনো লোকে সন্ধান পালে দুৱাৰকুছি নিবাসী ৰূপেন দাসৰ পৰিয়ালৰ লগত 600-226-7457 নম্বৰত যোগাযোগ কৰিবলৈ নাইবা তামুলপুৰ আৰক্ষী থানাত খবৰ দিবলৈ অনুৰোধ জনাইছে তেখেতে ২২ তাৰিখ ৰাতিপুৱা ঘৰৰ পৰা ওলাই যায় আমি গম পোৱা মতে নলবাৰী ঘৰ আলহীত থাকে পেলাই আমি ৰাতি যোগাযোগ কৰিছিলোঁ যে তেখেতে ক'ত গ'ল বা কি হ'ল তেখেতক নলবাৰীত আমি গম পাইছোঁ যে ঘৰ আলহী ঘৰত থাকে তাৰপিছত আমি ৰাতিপুৱা তেখেতক আনিব যাব খুজিছিলোঁ যাওঁ তেখেতে বোলে ৪:৩০ বজাতে মানুহ ঘৰৰ পৰা ওলাই গ'ল এতিয়ালৈ আমি কোনো সন্ধান পোৱা নাই বিচাৰি বহুত হাবাথৰি খাইছিলোঁ ২৪ তাৰিখে তেখেতৰ নামৰ এখন এজাহাৰো দিলোঁ ক'ত দিয়া হৈছিল তামুলপুৰ থানাত দিয়া হৈছে এতিয়ালৈ আমি কোনো সন্ধান পোৱা নাই কোনোবাই যেন তেখেতৰ সন্ধান পায় 6002267457 যোগাযোগ কৰি আমাক জনাই যান তেখেতৰ নাগৰা নামৰ লগত জড়িত তেখেতে ধীৰাম পাঠকৰ লগত বহুদিন আপোনাৰ নাগৰা বজাইছিল তেখেতে শাৰীৰিকভাৱে অসুস্থ হৈছে গলৰ অসুখ হৈছে তেখেতক মানসিকভাৱে ভাঙি পৰিছিল নেকি ক'ত গ'ল মানুহজন এতিয়ালৈ আমি গম পোৱা নাই কোনোবা যেন গম পাই আমাক খবৰ দিলে অধিক তথ্যৰ বাবে চাই থাকক আজিৰ খবৰ কি হ'ল বন্ধু ভাড়া চাৰা নামাৰি শুই আছ যে নুশুই কি কৰিম হে বেটাৰী চাৰ্জ শেষ এই সেইদিনাখন লৈছিলোঁ হে বেকআপে নিদিয়ে নহয় এৰো জিটি বেটাৰী ল'লে এনেকুৱা অৱস্থা হ'বই সেইকাৰণে মোৰ নিচিনাকৈ পাৱাৰ 7 120 এম্পিয়াৰ বেটাৰী ল'ব লাগে ইয়ান বেটাৰীৰ নিচিনা নহয় আপুনি বাৰু ই ৰিক্সাৰ চালক নেকি আৰু উপযুক্ত মূল্যত আপুনিও বিচাৰে নেকি সৰ্বোত্তম বেটাৰী তেন্তে এতিয়া চিন্তা নাই কাৰণ পাৱাৰ 7 ই ৰিক্সাৰ বেটাৰী এতিয়া আপোনাৰ ওচৰৰ চহৰ ঢেকিয়াজুলিৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ একমাত্ৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান হাবৰো ইলেক্ট্ৰনিক্সত উপলব্ধ তাৰোপৰি ইয়াত আপুনি UPS কনভাৰ্টাৰ ডিজিটেল ৱেইং মেচিনৰ বেটাৰীও ক্ৰয় কৰিব পাৰিব লগতে বাজাজ ফাইনেন্সৰ দ্বাৰা EMI ৰ ব্যৱস্থা আছে গতিকে ঢেকিয়াজুলি চহৰত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা হাবৰো ইলেক্ট্ৰনিক্সত সোনকালে যোগাযোগ কৰক যোগাযোগৰ নম্বৰ 7002618332 আৰু 943505953